এই মাইন খেলতে গরু দিতে আমার কাপড় জায়গা দিয়েছে রকম তো গরু বেশি ওই তুমি কেনা করে একটু নবাই টাকা থাকি যখন ঠিক আছে এই হয় এই লক্ষ্মী গরু তো দিয়ে হয় মায়ের বছর একটু করে লক্ষ্মী গরু মামা আগে দিয়া কিন্তু পুষে বেশি দিয়ে এই মাইক তো মাইক ছেড়ে এসে ও যে এই গেলে গেলে দুটে গরু আছে আৰু এটা গরু কি লক্ষ্মী গরুটো কোনি ক'ত নিলে লক্ষ্মী গরুটো ক'ত গেল জি আমার গরুটো আছিল নে বাবা কোনি বা ক'ত নিলে ক'ত গেল গরুটো আমার গরুটো আছিল ইফালে মোৰ গরুটো হইছি আৰু এইফালে নাথাকে তাই মই আৰানি দুধ ফেৰেও নাই ও ঠগে ঠগে তোৰ ফেৰেও নাই কি ইষ্ট গম পালে নাপা মোৰ গরুটো যি নহয় আছিল লক্ষ্মী গরুটো থাকিল গরুটো কি হয় ও ভাই কি আছে কি আছিল তই দুনিয়াত কি আছে গম পালে নাপা এই কি গম পাই ৰাতিপুৱা তই দুটা একদম আউট বাজি লাগা এটা ভাৰি ছাৰ তোৰ থাকি গোটা শান্তিত ঘুমাব লাগিব ৰাতিপুৱা পৰা এটা ভাড়া গোটা একদম ও তোৰ শান্তিত ঘুমাবৰ গেল ইফালে যে মোৰ লক্ষ্মী গরুটো নাই গরু নাই কি আছে গরুটো কোন নিলে গরুটো নাই ৰাতিপুৱা পৰা নাই গরুটো মই দিছিলো গরুটো নাই ও ভাই এটা কথা কিন্তু আজ নিউজ লাইভ কিনা দিয়েছিল আমার গাঁৱত বোলে হে গরু চুৰ উলছি বোলে গরু চুৰ করলে দে বাৰু এই বাকি দুটা থৈ যায় কিনে এটা নিবুনে তিনিটাটো লৈ গেলা হয় নহয় মাই নিব পাৰে কি জানা এটো গরু কি লক্ষ্মী বুলি গম পাছি কি জানি ভাবছি লক্ষ্মী গরুটো লৈ যা বেছি দাম পাব কেনে নিছি কি জানি ও মোৰ লক্ষ্মী গরুটো কে নিলা হয় নিচা বেলেগ এটাই লৈ যা এ বা হবদে কান্দা আমি দুখ কৰিব নালাগে বাকি দুটা গরু আছে দেখোন আমাৰ জলি হেতু মই বৰ মৰামৰ গরু আছিলে এ জসা খাও এই ৰাতিপুৱা পাতা মই এতে যৌতুক দিয়া গরু হেতু এ জো চা খাও এই ৰাতিপুৱা পাতা নালাগে জো ডাঙৰ কথা হ'ল নহয় মোৰ লক্ষ্মী গৰুটো চোৰ হৈ গেল নাজনো ক'ত বা গেলে তুমি আজন দুটাই বিচাৰি যা অলপ সেই লক্ষ্মী গৰুটো মোৰ কোনি ক'ত নিলে তুমি আহা সোনকালে আহা দুটাই বিচাৰি যা আজন একপাক অঁ তই নাকান্দি বানে তোৰ চকুত মই চকু মাৰি দেখিব নোৱাৰো বানে তই নাকান্দি বানে গৰু আছিলে হগেন মইতো গৰু আনিম কেনে মই নিজে কিনি হ'লেও আনি দিম তোক জসু তুই অলপ বিচাৰি আহো যো বহিলে মানে ভালকে গরুটো বিচাৰিলি কতো নাপালো তই দুখ নকৰি মানে আৰু যদি বজাৰৰ পৰা গৰু এটা কিনি আনিম তোৰ কাৰণে মই পইচা দি আনি আনিম মোৰ পইচা দি দে আৰু তই ইমান কষ্ট কৰি আছে যো ভাতে খুৱাওঁ যো তোক এই মই বাৰীৰ পৰা শাক কেইটামান ছিঙি আনো আৰু ৰাতিৰে মাছ আছে মই বনাওঁ যাওঁ ভাত খাই যাবি যাওঁ কাপোৰ ভাল লাগছি ক'ত পইচা পালি তই যে মই স্কুলত খাবা 10 টকা পইচা দিছিলি মই 2 টকা জমা কৰি থৈ দিছিলো আৰু সেইকাৰণে আজি কাপোৰ আনিছো আৰু তই মোক কাৰণে ইমান কৰিলি মইতো ভাল পাওঁ তই আৰু ভাল নাপা গালি পাৰি থাকাই নিটাইম তইতো মোক কাপোৰ নেদলিয়ে তোক কাপোৰ দিছিলোই দেখোন মই তোৰে ভুল কাৰণে এইগিলা হ'ল দে তোৰ যি হৈছে দে মোক লাগি এটা ফ্ৰক আনিছো ভালে কৰিছে দে তোৰ পূজা যাম দে পূজা ক'ত যাবি এইবাৰ তাকে তোৰ পূজা চাব যাব মোৰ ইচ্ছাই নহ'ল গৰুটো হৰাল একদিন যাম দে একো নহয় একদিন নেগেলে ভাল লাগিব এই বছৰ মূৰত একদিনে পূজা আহে মইতো পেপা চেপা বেলুন চেলুন কিনিব লাগিব সেইটো বৰ মৰমৰ গৰু আছিলে গৰুটোক লাগি মনটো কৰে পূজা চাব যাব ইচ্ছাই নাই মোৰ এই যেতিয়া আছে দে হ'ব দে ঘৰত বেলেগ পূজা চাব যাওঁ আমাৰ কিমান পূজা চাব একটি গাঁৱতে আৰু গণেশৰ জেঠি মাৰে মাতিছিল পূজা চাবা যাম দে ৰ'লি লাগে বহুত দিন যাৱা নাই যাবাই আকৌ যাওঁতে গৈছিলোঁ
তাকে দেচোন পইচা আছে পালি যাম দে পাৰি হ'ব দে এটা কাম কৰিম দে আমি গণেশ চৌধুৰী যদি যাওঁ ভিডিঅ' পিছে তেনে জোগাৰ ভিতৰত মাতি আমি আকৌ চাব ধুনীয়া নদী দুই চাৰি দুইটা তোমাৰ আহি আহিব দুইজনী নাই ক'ত আহিব দে যাওঁ পা এইটো গৰু তো কোন পাইছে এইটো মোৰ গৰু মই কিনি আনছো হা কি কিনি আনছে এইটো মোৰ গৰু তোমাৰ ক'ত আছে চি আছে ইহঁতে এইটো বেচা নাই গৰু মোৰ এতিয়া চিনাই নাই ক'ত আছে চি চিন নাই এইটো মোৰ লক্ষী গৰু তো ক'ত এইটো মোৰ গৰু মই কিনি আনছো এইখান তোৰ বিয়াটো গৈছে মই নাজনো দেখাম গৰু ভালে ভালে দি মই গৰু নাগাওতে মই পইচা দিবা মোৰ লক্ষী গৰু মই কিনি আনছো হা কিনি আনলি কি হ'ব এইটো মোৰ গৰু মইতো বেচা নাই মই মালিক চিন কি আছে তোমাৰ তই গৰুটোক এক দিছ গৰুটো কোন ফালে যায় দেছে মই দিম যাই গৰু যা না যাই কো গেছি গৰু কোন ফালে গেছি মোৰ ঘৰত দেখি গেছি যা তাই জি কৰা কৰ গৰু আমানা মই চাই গৈছি এই তকর চা নাম বেজি নাম ঠিক আছে নাম নাম কয় তই কাপোৰ কই পাঞ্চিল ভালে ভালে কও জমা বজাৰি আনছিলো জমা পইচা দি আনছিলি তই গৰু কে বেছিস তই আজি গৰু ভাগ দিলি মোৰ গৰু বেচা নাই মই পুলি গৈছো তুমি মিছা কথা গাঁৱত পানী গৈছি তই গৰু বেছিছিয়া নাই বেচা গৰু বেছিস তই লক্ষী লক্ষী গৰু তই নাই বেচা গৰু বেচা নাই তই যাও যাও তই যাও তই বেচা নাই মই বেচা বেচা নাই চালু পানি এটা দুটা বস্তু আই দেখা দিলি তোমার ঘরে হিংগে তো বসি গরু তুই লিখে না কাপোৰ আনিছিলো মই জমা বজাৰি তাকে মিছা কথা কৈ আছা মই গাঁৱৰ মানুহ সবে কৈছি তই যি গৰুটো বেচিছা বুলি হয় না তই এক লাখ কৈছ তই স্কুলত পঢ়ি এক লাখ কৈছ তোৰ মাষ্টাৰ গৰু গৰু বেচতে শিকিছি গৰু বেচতে শিকিছি কৰা নাই মই মিছা কথা সেইকাৰণে ভগৱানে পেলাই দিছি খাইছি তাই মোক খাইছি পঢ়া কাৰণে খাইছি থাক তই দিনটো এটা ভাত পানী একো নাপা নমস্কাৰ তো গাইজ আপোনালোকে আমাৰ পানেশ্বৰী এতিয়ালৈ 4টা খণ্ড দেখিলে আৰু আপোনালোকে বহুত ধুনীয়া ধুনীয়া কমেণ্ট দিছে তাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ আৰু এইটোৱে ক'ব বিচাৰোঁ যে আপোনালোকে মানে আমাৰ পানেশ্বৰীক ইমানেই বেছি ভাইৰেল কৰক ইমানেই বেছি মানে কমেণ্ট দি শ্বেয়াৰ কৰি লাইক কৰি মানে ভাইৰেল কৰি দিয়ক যাতে এই মানে পানেশ্বৰী নামটো একেবাৰে থাকি যায় আৰু ভিডিঅ'টো যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰক লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আমি এনেকুৱা ভিডিঅ' খণ্ডলৈ আহি থাকিম যদি আপোনালোকৰ মনত কাৰোবাৰ পানেশ্বৰীৰ ওপৰত বনাব পৰা কিবা কাহিনী আছে তেতিয়াহ'লে আপোনালোকে আমাক দিব আৰু আমি বনাবলৈ চেষ্টা কৰিম তো এতিয়ালৈ বাই বাই